নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম কৰিছোঁ মোৰ ইউটিউব চেনেললৈ অন্য এটা নতুন ভিডিঅ'ৰ সৈতে। তেনেহ'লে আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই আপোনালোকৰ মাজত আলোচনা কৰিম এখন অদ্ভুত ট্ৰেইনৰ বিষয়ে, অৰ্থাৎ ৰেলৰ বিষয়ে। আৰু এই অদ্ভুত ট্ৰেইনখন গঢ় লৈ উঠিছে চীনত। আপোনালোকে হয়তো জানেই যে চীনখন টেকন'লজিৰ দেশত কিমান আগবঢ়া, আৰু সেই ৰেলখনৰ বিষয়ে আহক আলোচনা কৰোঁ। চীনে নিৰ্মাণ কৰিলে প্ৰথমখন বায়ুৰ মাজেৰে চলা ৰেল। চীনৰ চৰকাৰী মাধ্যম গ্ল'বেল টাইমছে প্ৰকাশ কৰিছে এই ৰেলখনৰ ফটো। এই ৰেলখনৰ নাম হৈছে চীন লেভিটেটিং ট্ৰেইন। ৰেলখনৰ মহত্ব জানিলে আপুনিও আচৰিত হৈ যাব। তেনেহ'লে আহকচোন সৰুকৈ আলোচনা কৰোঁ। এই ৰেলখনৰ চুম্বকে এটা বল উৎপন্ন কৰে, যাৰ ফলত ৰেলখন বতাহৰ ওপৰলৈ উঠি আহে। এই ৰেলত যাত্ৰা কৰিব পাৰিব মাত্ৰ 88জন যাত্ৰীয়ে, অৰ্থাৎ 88। এই ৰেলখন মাটিৰ পৰা প্ৰায় 33 ফুট ওপৰত চলে। ট্ৰেকৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। প্ৰতি ঘণ্টাত 80 কিলোমিটাৰ গতিৰে এই ৰেলখন চলায়। আচলতে ইয়াৰ অতি গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এইখন ৰেল যেতিয়া চলন কৰা হয়, অৰ্থাৎ যেতিয়া চলায়, ইয়াৰ পৰা কোনো ধৰণৰ শব্দ নোলায়, অৰ্থাৎ আকাশেদি উৰি থকা যেন লাগে। তেনেহ'লে ভিডিঅ'টো আজিলৈ ইমানেই। যদি আপোনালোকে ভিডিঅ'টো অকণমান হ'লেও চাই ভাল পালে, চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে মই এতিয়া ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ গ্ৰহণ কৰিব পাৰে। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।